আজিৰ ভিডিঅ' আৰু ৰেচিপি দুইটাই স্পেচিয়েল। দেউতা গৈছিলে মাছ মাৰিবলৈ পাই আনিছে দুটা বামি। ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ এই বামি মাছৰ ৰেচিপিটো। কাটি কুটি ধুই কৰি নিমখ হালধি সানি মাছখিনি ভাজি ল'লোঁ। তাৰ পাছত মাছ ভাজা তেলতেই দি দিলোঁ কাটি থোৱা পিঁয়াজ আৰু বিলাহী। লগত দিলোঁ নিমখ আৰু হালধি, অকণমান ভাজি লৈ তাত দিলোঁ কাশ্মীৰী লাল। লগত দিলোঁ মই নিজে পিচি থোৱা গৰম মছলা, য'ত আছিলে আদা, নহৰু, তেজপাত, ইলাইচি, দালচিনি, লং আৰু শুকান জলকীয়া। তাৰপিছত ভালকৈ মিক্স কৰি ভাজি অকণমান পানী দি তেল ওলোৱালৈকে ভালকৈ ভাজি তাত দিলোঁ কাটি থোৱা আলু আৰু মছলাখিনি ভালকৈ ভাজি তাত পানী দি অলপ সময় উতলিবলৈ দি তাত দি দিলোঁ ভাজি থোৱা সেই বামি মাছখিনি। মাছখিনি দিয়াৰ পিছত ভালকৈ উতলিবলৈ দিলোঁ, যাতে মাছখিনিত মছলাৰ যি টেক্সচাৰ, মছলাৰ যি টেষ্ট সেইখিনি মাছটোত সোমাই যায়। আৰু তাৰপিছত হোৱাৰ পিছতে ওপৰত দিলোঁ ধনিয়া। এয়া কৰিলোঁ ছাৰ্ভ, আৰু মা আৰু দেউতাই আজি খাই বিৰাট ভাল পালে।